তো হেল্ল' গাইজ গুড মৰ্ণিং। এতিয়া আমি গৈ আছোঁ দিল্লী। তো দিল্লী অলপমান কিছুমান বস্তু দেখাম, কিন্তু কি দেখাম মই নাজানো। চ' আপোনাৰ দেখা পাইছে গোবিন্দ বহি আছে, এইফালে বহি আছে নিকিতা, এইফালে জয়দীপে ফোনত কথা পাতি আছে। তো আমি গৈ আছোঁ এতিয়ালৈকে মেইন দিল্লীলৈকে। তো তাত গৈ চাওঁ কি আছে কি নাই, তাত দেখাই আছোঁ। আমাৰ লগত থাকক আৰু আগৰ ভিডিঅ'টো চাই কেনেকুৱা পালে তাতো কমেণ্ট লাইক কৰি দিব। যদি চোৱা নাই তেতিয়া চেনেল চাই ল'ব। তো গাইজ মই এতিয়া মেট্ৰ' ষ্টেচন উঠিব যাম। এতিয়া উঠা নাই, উঠিম আৰু বেছি টাইম নাই। চ' চবে আহি আছে, এইফালৰ পৰা মেট্ৰ' দেখা পাইছে। আমি এতিয়া যাওঁ, এতিয়া আমি চিকেন্দ্ৰাবাদৰ মেট্ৰ' ষ্টেচন আছোঁ, অলপ দেৰিকৈ যাওঁ। এতিয়া কলৈকে যাওঁ চাই আছোঁ, আহক। গাছ কি হ'ল মানে লগৰকেইটা হেৰাই গ'ল। সিহঁতে আকৌ তোমাৰ টিকেট কাটিব গৈছে তলত। মই অলৰেডি টিকেট কাটি ৰাখি থৈ দিছোঁ। এতিয়া আহিয়ে আছে, গাড়ীয়ে পোৱা নাই, ৰখি বৰ গৈছোঁ। চব দেখা পাইছোঁ, আজিলৈ ভৰ্তি হৈ আছে, গৈ আছে। এইফালে পূৰা চেকিং চলি আছে, চবফালে চেকিং চলি আছে। কিন্তু মানে ডাইৰেক্ট এটা ফটো তোলা এলাও নাই, হ'লেও মই তুলিছোঁ আৰু আপোনালোকে আহক। তো গাইজ আমি মেট্ৰ'ত উঠিব আহিলোঁ। এতিয়া আমাৰ এখন আহি পোৱা নাই, অলপ দেৰিকৈ আহিব। ইয়াৰ পৰা যাম চান্দনী চক, চান্দনী চকৰ পৰা আমি জাগাখিনি ঘূৰিম, লালকিল্লা, কুটুব মিনাৰ এইবিলাক চাম। আমাৰ মেট্ৰ' আহিব, মেট্ৰ' আহি পেলাই আপোনাক দেখাম কেনেকুৱা কি হৈছে। আমি মেট্ৰ'ত উঠি গৈ আছোঁ, এতিয়ালৈকে গৈ পোৱা নাই। চান্দনী চক গৈ আছোঁ, চান্দনী চক গৈ আছোঁ, এতিয়ালৈকে যাই পোৱা নাই। ইয়াৰ মেট্ৰ' দেখিছে কি ধুনীয়া, চফা চাফ চিকুণ, বেলেগৰ নিচিনা আমাৰ লোকেল ট্ৰেইনবিলাক গৈ কিন্তু বহুত চফা। প্ৰথমবাৰ মেট্ৰ'ত, আগতে অহা নাই বাৰু, ফাৰ্ষ্ট টাইমটো বেয়া লগা নাই। তো ফাইনেলি মেট্ৰ'ত আমি আহি পালোঁ। এতিয়া চান্দনী চকত জাষ্ট মেট্ৰ' পৰা নামি এতিয়া উঠি আহিলোঁ। মেট্ৰ'ৰ মানে এইখিনি অলপ দেখাব নিদিয়ে, ভিডিঅ' কৰিব নিদিয়ে, সেইকাৰণে দেখুওৱা নাই। এতিয়া আমি গৈছোঁ চান্দনী চক বজাৰত আছোঁ। ইয়াৰ পিছত যাম লালকিল্লা। ধুনীয়া লাগিছে জেগাখিনি চাই, ভাল লগা নাই, বেয়া লগা নাই, ভালেই লাগিছে। বৰ চফা, মানুহ কিন্তু বহুত মানুহ, চব ব্যস্ততা। চাই লওক আপোনালোকে। গাইজ গোবিন্দই কুলফি খোৱালে, জৰি বটাৰী খাই আছে। এয়া চাব পাৰে কুলফি, দাদা বেচিছে কুলফি 20 টকা কৰি। খাই কিন্তু বেয়া লগা নাই, কিন্তু ধুনীয়া। তো ফাইনেলি আমি এতিয়া লালকিল্লা পালোঁৱেই, আপোনাক দেখাই আছোঁ। আৰু 100 মিটাৰ আছে, ইয়াৰ পৰা দেখাই পায়। কিন্তু ইয়াৰে যোনটো বাতাবৰণ সেইটো ঠিক নহয় ইমান, সেইকাৰণে মানে স্পষ্ট দেখা পোৱা নাযায়। পূৰা কুঁৱলী একচুৱেলি কুঁৱলী নহয়, এটা প্ৰদূষণ। আপোনাৰ দিল্লীত যথেষ্ট প্ৰদূষণ আছে, দেখা পাবই নিশ্চয় আৰু আছে। কেনেকুৱা লাগিছে আজি ফুৰি মেলি? লালকিল্লা দেখা পামেই আৰু না, ব'লক আপোনালোকে আমাৰ লগত। लालकिल्ला में ना, এই লালকিল্লা में তো কি হ'ল, আমি লালকিল্লাত গৈ আছোঁ। আপোনাৰ পাৰ হেড 20 টকা ল'ব। এতিয়া গৈ আছোঁ, গৈ চাওঁ কোনফালে এতিয়া মিলি যায়। এতিয়া আমাৰ পিছফালে এখন গাড়ী আছে, আগফালে আছে আৰু भैया मेरा साथ है। भैया नमस्ते, आप कितने साल से चला रहे हो? तो कितने साल से चला रहे हो? तो बहुत साल से चला रहे हैं, बहुत साल 30 साल से ज़्यादा हो गया भैया का यहाँ पे ऑटो चलाते हुए। तो भैया हमको ले जा रहा है लालकिल्ला में। तो मेरे पीछे देखो बैठा हुआ है जयदेव, अंकुर और निकिता, हम लोग साथ चल रहे हैं। आपको भी दिखाता हूँ लालकिल्ला, हम भी फास्ट। तो फाइनली मैं आई बोलो शांतिवन, लेकिन जब अटल बिहारी वाजपेयी का समाधि, এইটো হ'ল অটল, এইটো আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, আমাৰ সৰ্বোচ্চ সন্মানপ্ৰাপ্ত ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীৰ এইটো সমাধি ক্ষেত্ৰ। এয়া চাব পাৰে, ৰাস্তাটো ধুনীয়া। এই সন্মুখত এইয়া এই চাওক পাৰ চৰাই, চাওক কি ধুনীয়া, কি সুন্দৰ লাগে দেখিছে পাৰ চৰাইবিলাক। আমি আহিম আকৌ ইয়াতে দেখাম আপোনালোকক। চাওক কি মনোমোহা পৰিৱেশ, কি সুন্দৰ পৰিৱেশ, বাহ ভাল লাগি যায় চাওকচোন।
अटल बिहारी वाजपेयी का समाधि। এইটো হৈ গ'ল, এইটো চাওক অটল বিহাৰী বাজপেয়ীৰ সমাধি ক্ষেত্ৰ सदैव अटल मेरा। ইয়ে না সহদেৱৰ অটল দাদাহঁতে আমাক কৈ দি আছে আমাৰ এই দাদাজনে কৈ দি আছে কেনেকুৱা ক'ত কি হয় এইটো খোলা হৈ আছে না तो नहीं खुला है। এনেও খোলা रहता है ना তো খোলা আছে समाधि बंद किया हुआ है। घूमने वाले आते हैं, बहुत लोग जाते हैं। যাতে না তো আমি আহিব ট্ৰাই কৰিম চেষ্টা কৰিম আৰু দেখাবৰ ভিতৰত কি আছে কি নাই এইবিলাক দেখাবৰ কাৰণে চেষ্টা কৰিম আপোনাক তো আমি আমাৰ মেইন ডেষ্টিনেশ্যন অৰ্থাৎ আমি আপোনাৰ লালকিল্লালৈকে লৈ যাওঁ গাইজ আমি নিজেও নাজানো ইয়াতে ক'ত কি কেনেকৈ আমি যাওঁ তো বেলেগ এটা মানুহে আমাক সুধিছে আমি এনেকৈ যাব পাৰিম নেকি তো মই নাজানো মই বোলো, অঁ যাব পাৰিব কি মই নিজে নাজানো কেনেকৈ যাব লাগে মই পিছত ক'লোঁ আমিও টুৰিষ্টে আমি যাবই নাজানো সিহঁতে কৈছে অঁ আচ্ছা ঠিক আছে কিন্তু অট'ৱালাটো আমাক বহুত কথা শিকাই থৈ গ'ল দেই অট'ৱালাটো কৈছে মোবাইল সদায় ছেফটি পাৰ্চ ছেফটি কৰি ৰাখিব দিছে অট'ৱালাটোই খুব কম টকা লৈছে আমাৰ পৰা মানে তো গাছ দেখিছে মানুহ আপোনালোকে এইটো লালকিল্লা পালোঁ আমি তো লগৰকেইটা টিকেট কাটিব গৈছে এয়া আমি ইনক্লুডিং মিউজিয়াম আৰু হেৰিটো একেলগে লৈছোঁ আপোনাৰ এইটো কি কয় মিউজিয়াম আৰু চোৱাটো একেলগে তাৰমানে 80 ৰুপিজ সিহঁতে গৈছে টিকেট কাটিবলৈ এতিয়া মই আছোঁ বাহিৰত লালকিল্লা চাই আছোঁ বাহিৰত পাই মোৰ দিয়া নাই টিকেট নাই টিকেট কাটি কিনে ভিতৰত দেখাই আছোঁ আপোনাক চব গোটেইখিনি ডিটেইলছ অ'কে লাগি থাকক আমাৰ লগত তো ফাইনেলি আমি সোমাই আহিলোঁ ভিতৰত মই সোমাই আহিলোঁ এতিয়া আমি লালকিল্লা দেখা পাইছে সন্মুখত আমি গৈ থাকোঁ আৰু বহুত দূৰ যেন যাব লাগিব তাত কিবা মেলা আহিছে কিবা মেলা শেষ নেকি কিবা আহিছিলা ৰাম মেলা আহিছে ৰাম মেলা বোলে বসন্তী মেলা অহা নাই ৰাম মেলা আহিছে ৰামৰ লীলা কৰিছিলে মেলাটো আহিছিলে শেষ হ'ল মেলা এতিয়া আমি ভিতৰলৈ সোমাই গৈ আছোঁ এয়া দেখিছে লালকিল্লা ধুনীয়া তো গাইজ তেওঁলোকে ফটোগ্ৰাফী কৰি আছে মই ফটো উঠিলোঁ এতিয়াতো সিহঁতে ফটো তুলি আছে হোৱাই নাই 1 ঘণ্টা ফটো তুলি আছে কি এই মা মাতিছে পাপা ফটো তুলি দিব লাগে সিহঁতে ফটো উঠিলে গোটেইকেইটাই মই উঠা নাই ফটো দেই মই উঠিমহে অলপ দেৰিকৈ আৰু আপোনাক ব্লগ দেখাবৰ কাৰণে ফটো মই চেক্ৰিফাইচ কৰি দিছোঁ চব তো গাইজ ফাইনেলি আমি সোমাই আহিলোঁ চেকিং টেকিং কৰি এতিয়া লালকিল্লাৰ ভিতৰত তো আমি এতিয়া ভিতৰত গৈ আছোঁ মিউজিয়াম চাবৰ কাৰণে পিছফালে ফুলৰে আছে দেখিছেই ভাল লাগিছে নে দেখিছা সকলোকে মিছ কৰি আছে আহিব চবেই আহিব লাগে ফুৰিব লাগে লাইফটো কি ধুনীয়া এইটো জীৱনটো কি আছে বিনোদ কংকন চবেই মিছ কৰিছে মানে সেইকাৰণে মই কৈছোঁ ন জীৱনত কি আছে এবাৰ আহিব লাগে এবাৰ আহি চাই যোৱা কিয় কাল হয় নাই হো কি আহিছে বৰটোপ চব কি ডাঙৰ ডাঙৰ বৰটোপ দেখাই পাইছে বৰটোপ আহক জলে ফাইনেলি সোমাই আহিলোঁ ভিতৰত এতিয়া ভিতৰলৈ গৈ আছোঁ কেমেৰামেন ফ'কাছ কৰোঁ দিয়া সোমাই ভিতৰত সোমাই গৈ আছোঁ চাওঁ ভিতৰত কি আছে কি নাই ধুনীয়া বজাৰ এখন আছে বস্তু দাম চাগে বহুত এই চশমাযোৰ কিনিছে মোৰ কাৰণে সকলোকে কৈছে যে অমৰটো দিছোঁ কিন্তু এতিয়া মোক নাই দিয়া তাক লাগে মই লগাম দিছোঁ দেখিছে এইটো চশমা নে কাৰাকাৰী এই বন্ধুত্ব গম পালেতো কেনে লাগিছে আপোনাৰ চলমান খান নেকি ৰজাৰ সিংহাসন ইয়াতে ৰজাৰ বহিছিলে এইখনত তাৰ এইটো আছে মিউজিয়ামত যাম প্ৰথমতে ৰজাৰ সিংহাসন দেখাই লওঁ ইয়াতে শ্বাহজাহান বহিছিলে আপোনাৰ ইয়াৰ পৰা বেছি স্পষ্টকৈ দেখা পোৱা নাই কাৰণ কিবা গ্লাছটা আপোনাৰ ধৰা আছে বিস্তাৰ ক্ষয়ক্ষতি ঘটিছে অলপমান সেইকাৰণে মানে অলপ ছেফটিত ৰাখিছে বস্তু হেৰিটো চাওকচোন কেনেকুৱা লাগে চাইকেল মোৰতো বেয়া লগা নাই ভালে লাগিছে কাৰণ এইবিলাক আমাৰ
আমাৰ মোগলসকলে 1638 চনত বনাইছিলে আপোনাৰ লালকিল্লাটো। তো ইয়াৰে এটা খণ্ড এইটো এতিয়া গৈছিলে দিনাখনত। পিছফালে সোমাৰ আৰু এটা মিউজিয়াম, সেই মিউজিয়ামত যাম আমি। সকলোৱে চাই আছে, দেখিছে ফৰেনাৰ কাণ্ট্ৰি মানুহ বহুত আহিছে। তো ৱাও, কি সুন্দৰ মনোমোহা ঠাই চাওক আপোনালোকে, এতিয়া দেখা পাইছে ঠাই। ৱাও, এতিয়া পৰিৱেশ পালে কি সুন্দৰ পৰিৱেশ, কি ভাল লাগে মানে চব মানে মনটো ভাল লাগি যায়, মানে পবিত্ৰ লাগি যায় চব না। এনেকুৱা সুন্দৰ পৰিৱেশ হ'লে আপোনালোকৰ মানে বহুত ভাল লাগে মানে চব না। ৱাও, কিবা মিউজিয়াম হয়। তো মিউজিয়ামত আহিলেও ভিতৰত চাওঁ কি আছে। ইমান এতিয়া ৰখি আছোঁ, আহিছে গোটেইকেইটাই। মই এতিয়া ভিতৰত কি চাই লওঁ। গ্ৰীণ স্ক্ৰীণত কিবা দেখাই আছে চাওক। দেখিছে 1278 মানে খ্ৰীষ্টাব্দত এই বৰ্ডটোতে সাজি ওলোৱা হৈছিল মোগল সম্ৰাট শ্বাহজাহানে। কি সুন্দৰ বৰ্ডটো দুটা দুইফালে ৰাখিছে। আপোনাৰ সোমোৱাৰ ৰাস্তাতে এই গেটটোৰ ফলত এইটো বৰ্ডটো ৰাখিছে। অসংখ্য মানুহে চাব আহিছে লালকিল্লাটো। অৰ্থাৎ কি গভীৰ, যাতে কোনো ইফালৰ পৰা আহিব নোৱাৰে মানে আক্ৰমণ কৰিবলৈ, তাৰ বাবে এনেকুৱা ঠাণ্ডা হৈছিলে। তো গাইজ ফাইনেলি আমি যাব ওলাইছোঁ এতিয়া, আৰু তাজমহল কিবা লালকিল্লা দেখালোঁ সকলোখিনি। নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। যদি পাৰোঁ কিবা দেখাব ট্ৰাই কৰিম আৰু, কিন্তু আশাটো নাই দেখুওৱা, কাৰণ মই আকৌ যাব লাগিব বহুত দূৰত। তো চাওঁ আৰু কি দেখাব পাৰোঁ। তো আজি পচিবল নহ'ব দেখুৱাত, অলপ ট্ৰাই কৰিম। যদি পাৰোঁ দেখাম, যদি নেদেখাওঁ তেতিয়া বাই বাই আৰু। ঠিক আছে।